এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ আজি দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। স্মাৰ্ট মিটাৰ বন্ধ কৰিবই লাগিব। স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত 18টাকৈ জাতীয় সংগঠনৰ প্ৰতিবাদ। শক্তিমন্ত্ৰী নন্দিতা গাৰ্ডুচাক ধিক্কাৰ। পৰৱৰ্তী খবৰ, নিযুত মইনা আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। প্ৰতি মাহৰ 11 তাৰিখে শিক্ষাৰ্থীসকলে লাভ কৰিব নিযুত মইনা আঁচনিৰ ধন। এডিআৰএ নিযুক্ত পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। OMR চিট আৰু এনচাৰ কি এতিয়াৰে পৰা উপলব্ধ হ'ব ইণ্টাৰনেটত। 8 পৰা 22 অক্টোবৰৰ ভিতৰত সেৱাৰ ৱেবছাইটত উপলব্ধ হ'ব OMR চিট। নলবাৰী সমষ্টিত 38খন দুৰ্গা পূজা সমিতিক চেক বিতৰণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। নলবাৰী জিলাত সৰ্বমুঠ 77খন দুৰ্গা পূজা সমিতিক প্ৰদান চৰকাৰী আৰ্থিক অনুদান। শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ বাবে এটা জৰুৰী খবৰ। আপুনি যদি এগৰাকী শিক্ষাৰ্থী হয় বা অভিভাৱক হয় তেনেহ'লে আপুনি মন কৰক আপোনাৰ সন্তানৰ বা আপোনাৰ আপাৰ ID কাৰ্ড উলিয়ালে নে নাই। যদিহে আপুনি এতিয়াও আপাৰ কাৰ্ড উলিওৱা নাই তেতিয়াহ'লে শীঘ্ৰে আপোনাৰ আপাৰ ID কাৰ্ড উলিয়াই লওক, কিয়নো শীঘ্ৰে দেশৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক হৈ পৰিব আপাৰ ID কাৰ্ড। এয়া মধ্যপ্ৰাচ্যৰ খবৰ। মধ্যপ্ৰাচ্যত আজিৰ দিনটোতে যুদ্ধৰ আৰম্ভ হৈছিল আৰু আজিৰ দিনটোতে এটা বছৰ সম্পূৰ্ণ হৈছে। আৰু এই এটা বছৰ সম্পূৰ্ণ হোৱাৰ দিনটোতে নিশা পুনৰ ইজৰাইলত ভয়ংকৰ আক্ৰমণ চলাইছে। হিজবুল্লাৰ ভয়ংকৰ আক্ৰমণত যি লক্ষ্য লৈছিল 5টাকৈ ৰকেটেৰে ধ্বংস কৰি দিছে ইজৰাইলৰ হাইফা। বিশ্বলৈ আহি আছে এক সংকট, সাৱধান হওক বিশ্ববাসী। সৌৰ ধুমুহাই আঘাত কৰিব পৃথিৱী। বিশ্বজুৰি বিঘ্নিত হ'ব পাৰে যোগাযোগ ব্যৱস্থা আৰু ইণ্টাৰনেটো ব্যাহত হৈ পৰাৰ সম্ভাৱনা আছে। ভয়ংকৰ সংকেত পোৱা গৈছে। ইতিমধ্যে নাছাই জাৰি কৰিছে সতৰ্কবাণী।